guys, welcome back to my YouTube channel. মই পৰি আৰু মোৰ YouTube চেনেলৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছো নেবা স্বাগতম পাইছো না জনাবলে হে ভগৱান তেৰি জনাব আকৌ আপোনালোকে মই স্বাগতম জনাব পাইছো নে নাই বাদ দিয়ক আপোনালোকে নজনাই একো বাৰু আজি মই এতিয়া আমাৰ বাৰীখনলৈ ওলাইছো কুৰখন হাততে লৈ যাওঁ আসলতে তাত আজি কবি পুলি ৰুম বুলি ভাবিছো কালি আইতাই বজাৰৰ পৰা কবি পুলি লৈ আনিছিলে ৰাতিপুৱা অলপমান ৰুলো আৰু এনেকুৱাই বৰষুণ আহিলে মানে কুকুৰ আগতে দৌৰি ভিতৰলৈ গুচি আহিলো নোৱাৰিলো ৰুবলৈ এতিয়া ভাবিছো থকাখিনি ৰুই পেলাও মই বা নিজকে কুকুৰ বুলি ক'লো নেকি Oh my god সঁচাকৈ মই কুকুৰ চাগে ন বাদ দিয়ক মই এতিয়া বলক আমি বাৰীত মই এতিয়া কবি পুলিও আপোনালোকক দেখুৱাওঁ কেনেকৈ কি কৰোঁ বাৰীত ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব নেপাহৰিব আকৌ শেষলৈকে চাব হে ভগৱান চাব বলক তেন্তে আৰম্ভ কৰোঁ এয়া দেখিছে মস্ত ডাঙৰ কুৰ এখন লৈ মই গৈ আছোঁ এতিয়া বাৰীত আপোনালোকক আজি মাইকী মানুহে কেনেকৈ কুৰিয়াই অকণমান দেখুৱাওঁ বুলি ভাবিছোঁ সেইকাৰণে কৈছোঁ শেষলৈকে চাবলৈ ঠিক আছে এয়া মই গৈ আহি আছোঁ বাৰীত দেখিছে এয়া ধুনীয়াকৈ আইতাই এয়া আগতে এইখিনি ৰুলোঁ কবি পুলি আজি ইয়াত ৰুম তাৰপিছত এয়া দেখিছে লাই শাক এয়া কিবা কিবি আইতাই কিবা কিবি কৰি থৈছে আৰু মানে মাইকী মানুহে কৰা খেতিহে আৰু কেনেকুৱা হ'ব মতা মানুহ নায়েই এয়া দেখিছে মই এতিয়া কুৰিয়াই লওঁ আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব হা এইখিনি মানে হাজিৰা লগাই কুৰাইছিলে গুটি সিঁচিবৰ কাৰণে বৰ মিহি নহ'লে সেইকাৰণে অকণমান আইতাই মিহি কৰি দিব কৈছে মই এয়া মিহি কৰি দিছোঁ অকণমান কৰিছোঁ অকণমান বৰ বেছিকৈ পৰা নাই মাইকী মানুহে আৰু কিমান কুৰিয়াম নহয় জানো মিহি মিহিকৈ কুৰিয়াইছোঁ অকণকৈ মানুহজনী শকত আপত হ'লেও বেলেগ কথা ক্ষীণ মিন যে সেইকাৰণে বৰ বেছিকৈ কোৰ মাৰিব নোৱাৰোঁ অলপতে ভাগৰ লাগে জানেনে যেনে তেনে কুৰিয়াই হ'ল দেই ভগৱানৰ কৃপাত এয়া দেখিছে কবি পুলি আনিছিলে বৰ ভাল নহয় কবি পুলিবোৰ অলপ মানে কি বুলি কয় থুনুকা অলপতে ভাগি ভাগি যায় তথাপিতো ৰুই দিছোঁ আৰু ভগৱানে এইখিনিকে অকণমান ডাঙৰ কৰিব খাবৰ কাৰণে আজিকালি যিহে পাচলিৰ দাম নোৱাৰি কিনি খাব দেই সেইকাৰণে ঘৰতে কৰিছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব দেই মোৰ কবি পুলিকেইটা যাতে সোনকালে ডাঙৰ হ'ব পাৰে শুনিছেনে গাইজ কৰিব আকৌ ঠিক আছে কৰিব বুলি মই জানো বাৰু কৰিব বুলি মই পুলিকেইটা ৰুই লওঁ আপোনালোকে ভিডিঅ'টো উপভোগ কৰি থাকক হা ভাগৰ লাগি গ'ল ৰ'দ দিছে যে তথাপিতো অকণমান কুৰিয়ালোঁ দুখলি মাত্ৰ অথনি মই দুখলি খান্দিছিলোঁ ৰুলোঁ কবি পুলি এতিয়া অকণমান আকৌ দুখলি খান্দি মানে থকাখিনি ৰুলোঁ এয়া আহিলোঁ বহুত ৰ'দ দিছে নোৱাৰি পাছত আকৌ কিবা কিবি কৰিলে পাৰিত আপোনালোকক দেখুৱাম ভিডিঅ' বনালে আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাল লাগে প্লিজ লাইক কৰি দিব আৰু চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব কৰা সকললৈ ধন্যবাদ আৰু নতুনকৈ কৰিব বুলি মই আশা থাকিল আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈ বাই বাই লাভ ইউ অল